লুকটো ভাল লাগিছে এই যে বুগাই এইটো গৰিমা কোন গৰিমা ইমান মেছেজ আহিছে তাই নহয় আৱাজ কৰিছে টিং 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 কৰি পেলাই চ' তুমি দাই চুলিত বগাই ভালে দেখিছে কিন্তু প্ৰগ্ৰামটো ভাল ভাল লাগিছে চাই আছো অলপ আজি এঘণ্টামান চালো তোমাৰ ইণ্টাৰনেট প্ৰথম কৰিছো যে এইবোৰ টিপিব নাজানো যে টিপো মানে তোমাক গুচি যায় আৰু হেৰি নাই যায় মানে এই কোন আহিছে গান গোৱা হোৱা নাই এনেই ঠাণ্ডা গোটেইখন তথাপিও মানুহৰ বোলো সন্ধিয়াটো এনেই যাওক ভালকে বুলি এটা বেমাৰে ঘৰীয়া কৰিছে মানুহ হয় দিয়া তুমি তাকে মই সোনকালে আজি নাইকিয়া গৰিমাক কৈছো বোলো গৰিমাক কৈছো তুমি সোমালা মানে গোটেই চবো সোমালো ঘৰত আকৌ নহয় জানো হয় দিয়া নাই হ'ব অকমান মানুহে ধৈৰ্য ধৰিব লাগিব চবেই তোমাৰ সময় লাগিব পাৰে সেইটোৱে তাকে ধৈৰ্য ধৰিবলৈ উপায়তো নাই আৰু একো উপায় নাই তুমি গান চান গাই আছা নে নাই এইকেইদিন গোৱা নাই কিবা বনাইহে আছো মই কেইটামান গান ইয়াৰ পৰা গৈ পেলাই আৰম্ভ কৰিব লাগিব গীটাৰ চিটাৰ আছে লগতে আছে গীটাৰ আছে আৰু বহুত পুৰণা হাৰমনিয়াম এখন আছে হয় নেকি 80 বছৰমান পুৰণা আচ্ছা এই আইতাৰ যুগৰ হাৰমনিয়াম মই তাকে বোলে ভাবিছিলো তুমি নাগালেও আজি বোলে এবাৰ এনেই বিহুটো আমাৰ বিহু নিচিনাই হৈছে এনেই আৰু চব গোট খাইছো তুমি আহিলে ভাল লাগে ক'লে বোলো লগোৱা তাকে তাইক কলো মই ভাল লাগিলে মই তোমাক আহিবতো উপায় নাই মানে খবৰবোৰ পাই আছো গৰিমা বা এই তাচিমলত খবৰ লৈ আছো তাকে এইটো ওলাই যাব ভয় লাগে জানে মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই মানে এনেকুৱা অৱস্থা পৰিস্থিতি এনেকুৱা হৈ গ'ল নহয় আৰু মই যেনিবা মোৰ নহয় মই গাত লগাই লৈ গলো দিলো তোমাক তেনেকুৱা কথাবোৰ তেনেকুৱা যে ৰিস্ক লোৱা নাই ইনফেক্ট সীমা বা ইয়াতে থাকে সীমা বিশ্বাস সীমা বা মোৰ চিৰিটোৰ পৰা নামিলেই কিন্তু আমি খিৰিকিতে কথা পাতিছো ইটো সিটো ঘৰলৈ যোৱা নাই তাৰমানে এয়া আৰু মানে ভয় লাগে যে দিশতে দি উঠি আহোঁতে গাত লাগি গ'ল কিবা হ'ল এনেই ভাল লাগিল তোমাক দেখি খুব ভাল লাগিল মই ভিডিঅ' কল এটা কৰিম দিয়া তুমি যেতিয়া ভালে আছা এনেই কথা পাতিম তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া চব গোটেই অসমীয়া ৰাইজক মৰম দিছো আৰু ময়ো অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল মুম্বাইত আৰু আহিবলৈ আকৌ লকডাউনত ফচি গ'লো এতিয়া লকডাউন খুলিলে যাম আৰু অসমলৈ নতুন কাম হাতত দিছোঁ দুটামান সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে মৰম বহুত মৰম পঠাইছোঁ বিহু মৰম সকলোৰে ভাল হওক আৰু আগৰ নিচিনা হওক অসমটো সেইটো বিচাৰোঁ ঠিক আছে তুমি ভালে থাকা নিশ্চয় ভালে থাকা খুব ভাল লাগিল গৰিমা মুখখন দেখাবি নেকি আছ নেকি গৰিমা হৈ ফালে আছে তাই আকৌ গালি দিব মোক কিয় মাতি আনি লাইভ ভিডিঅ'ত বুলি ঠিক আছে দে পিছত ভিডিঅ' কল কৰিম দে হা খুব ভাল পালো আৰু তাকে প্ৰতিদিনে গাই দিওঁ নেকি প্ৰতিদিনে 2 লাইন গাই দিওঁ আৰু মোৰ কিবা এটা মনত পৰিছে মোৰ মই কৈ আছো দেই কি আছিলে মোৰো মনত নাই বহুত হাই আছে বুলি মানে মনত নাই দেই বহুত পুৰণা মোৰো মনত নাই এই ৰাজকাহিনীত আমাৰ এনেকে জোনালী ষ্টুডিঅ' হয় দিয়া প্ৰতিদিনে এটা গাই দিয়া অকমান মানুহৰ ভাল নহয় নে গৰিমাক বেলেগ কৈছিলি নেকি এইটো লাগি ধৰিল দেই ইণ্টাৰনেটটো